অসমীয়া জাতিৰ বহাগ মাহৰ প্ৰথম দিনটোকেই এক নতুন বছৰৰ আৰম্ভণি হিচাপে পালন কৰি অহা হৈছে আৰু এই মাহৰ লগত সংগতি ৰাখি বহাগ বিহু বা ৰঙালী বিহু অতি উলহ মালহেৰে আদৰেৰে আয়োজন কৰি আহিছে। বিহু অসমীয়াৰ বাপতি সাহোন হোৱাৰ লগতে এই উৎসৱে অসমীয়া জাতিৰ জীৱনৰ এনাজৰীডাল সৰলভাৱে ধৰি ৰখাত এক মুখ্য ভূমিকা পালন কৰি আহিছে। অসমীয়াৰ তিনিওটা বিহুৰ ভিতৰত ৰঙালী বিহুৰ এক সুকীয়া তাৎপৰ্য আছে, কাৰণ এই বিহুৱে অসমীয়া জাতীয় সত্তাৰ এক নতুন বছৰ এটাক প্ৰতিনিধিত্ব কৰে। অসমৰ নিচিনাকৈ ভাৰতৰ বহু ৰাজ্য বা অঞ্চলত বা জাতিৰ মাজত নিজা নিজা স্থানীয় কেলেণ্ডাৰ আছে। জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণেৰে চাবলৈ গ'লেও এই কেলেণ্ডাৰসমূহক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পৰা যায়। সৌৰ কেলেণ্ডাৰ, চন্দ্ৰ কেলেণ্ডাৰ, চন্দ্ৰ সৌৰ কেলেণ্ডাৰ। অসম, পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু, কেৰালা, পাঞ্জাৱ, হাৰিয়ানা, মিথিলা আদি অঞ্চলত নিজা নিজা সৌৰ কেলেণ্ডাৰ প্ৰচলিত আছে। সেইমৰ্মে এই ঠাইসমূহত ইংৰাজী এপ্ৰিল মাহৰ মাজভাগৰ পৰা স্থানীয় নৱবৰ্ষৰ আৰম্ভণি বুলি ধৰা হয় আৰু ইয়াক নিজ নিজ ধৰণেৰে পালন কৰা হয়। ভাৰতৰ শকাব্দ পদ্ধতিৰে কেলেণ্ডাৰখনক ভাৰতীয় চৰকাৰী কেলেণ্ডাৰ হিচাপে ধৰা হয়। খ্ৰীষ্টাব্দৰ ৭৮ চনৰ পৰাই শকাব্দ কেলেণ্ডাৰখন আৰম্ভ হৈছিল। সেয়েহে খ্ৰীষ্টাব্দতকৈ শকাব্দ ৭৮ বছৰ পিছপৰা। ইতিহাসবিদসকলৰ মতে ভাৰতীয় ৰজা ইতিহাসবিদসকলৰ মতে ভাৰতীয় ৰজা শালিবাহনৰ সময়ৰ পৰাই শকাব্দ গণনা আৰম্ভ হৈছিল। ৰজা শালিবাহনৰ ৰাজত্বকালত এবাৰ বহিৰাগত শক নামৰ যুঁজাৰু জাতি এটাৰ সৈতে এই ৰাজ্যৰ তুমুল যুঁজ আৰম্ভ হৈছিল। তেতিয়া শালিবাহনে শাসকক পৰাজিত কৰে আৰু হকাৰী উপাধি গ্ৰহণ কৰে। সেই সময়ৰ পৰাই এই বৰ্ষপঞ্জীৰ নাম ৰখা হয় শকাব্দ।